এটি ঘৰৰ সাধু। ঘৰটো সম্পূৰ্ণ হোৱাৰ পিছতহে আমি ভালদৰে কথা পাতিম। চাৰিওফালে ফুল ফুলিব, সন্ধিয়া লাইটবোৰ জ্বলি উঠিব। বেলকনিৰ নিৰ্দিষ্ট চকী দুখনত বহু কথাই আমাৰ বাবে ৰৈ থাকিব। শিল বালি ইটা ৰ'দৰ ৰঙা হালধীয়া কেছমেম'বোৰ, মিস্ত্ৰীৰ জমা খৰচ খৰাকীৰ হিচাপবোৰ, ঢালাই মেচিনৰ ঘৰ ঘৰ শব্দত আমাৰ সময়বোৰ পাৰ হ'ব ধৰিছিল। ইজনে সিজনক সুধিব পাহৰিছিলোঁ, তুমি কেনে আছা? পাহৰি গৈছিলোঁ উৎসৱ পাৰ্বণ, আমাৰ জন্মদিন আৰু বয়সৰ চাৰ্টিফিকেট। ঘৰটো আমাৰ পৰিয়ালৰ এজন সদস্যৰ দৰে এদিন জন্ম লৈছিল। একলা দুকলাকৈ বাঢ়ি আহিছিল। আমি সময়ে সময়ে দিয়া সাৰ পানীৰে হঠাতে বৰ এটা হৈ পৰিছিল। বৰটো হৈও যে তাৰ মাত ফুটা নাছিল, তাক লৈ আমি চিন্তিত হৈছিলোঁ। পুৰোহিতক মাতি পূজা-পাঠ কৰিছিলোঁ, আমডালি আঁৰিছিলোঁ। দুৱাৰ খুলিলেই মানুহে দেখাকৈ লাফিং বুদ্ধ এটা থৈছিলোঁ। চাৰিওফালে ফল ফুলো ৰুইছিলোঁ। আৰু এদিন আমি বেলকনিৰ চকী দুখনত বহিলোঁ, চাৰিওফালৰ সৌন্দৰ্য উপভোগ কৰিলোঁ। কি কথা পাতিম মাথো ভাবি থাকিলোঁ। জাৰৰ দিন পঢ়োঁতে পঢ়োঁতে মোৰ ঠাণ্ডা লাগিল আৰু এওঁৰো ধৰিল টোপনি। ঘৰটোৱে দুই হাত মেলি যেন আমাক আঁকোৱালি ল'লে, নিচুকাই থলে, সাধুকথা ক'লে, যেনেদৰে সৰুতে আই পিতায়ে কৰিছিল আমাক। ধন্যবাদ।